हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल पल्लवीज ब्लॉग। आज मैं भिडिओ देखुवाम कलपातत दिया पिठा केनेकैनो बनाय। तो बोलक देरी नकरि भिडिओ आरम्भ करूँ। पिठा बनावर বাবে मैं लैছোঁ এই বাটিটোত 2 বাটি পিঠাগুড়ি আৰু ইয়াতে দিছোঁ মই অকণমান নিমখ আৰু দিছোঁ একাপতকৈ অকণমান আধা কাপ আৰু চেনি দিছোঁ আৰু এইখিনি ভালকৈ মিক্স কৰিছোঁ যাতে চেনিখিনি চবতে মিলি যায়। আৰু ইয়াতে এতিয়া কুমহীয়া পানী লৈছোঁ আৰু গোটেইখিনি একেলগে মই দিয়া নাই, অকণমান দিছোঁ আৰু এনেকৈ মিক্স কৰিছোঁ আৰু অকণমান দিছোঁ দি এনেকৈ মিক্স কৰি লৈ আৰু এনেকৈ মই মঠি আছোঁ। এয়া মোৰ হ'লেই মঠা। এতিয়া আৰু অকণমান মই মঠিম, তেতিয়া পিঠাখিনি ভাল হয়। আৰু এয়া হ'লেই এতিয়া আৰু বাছ অকণমান টাইম মই থৈ দিলোঁ এনেকৈ ঢাকোন দি। ঢাকোনখন গুচালোঁ, এতিয়া অকণমান শুকান শুকান যেন হৈছে। তো মই অকণমান গাখীৰ ছটিয়াই দিছোঁ আৰু ইয়াক এতিয়া মই ভালকৈ মঠিম। এয়া মঠা হৈ গৈছে। এতিয়া মই লাডু আকৃতি কৰি কলপাতখনৰ মাজত দি লৈছোঁ আৰু দুটা মোৰ এনেকৈ ভাজ লগাই দিছোঁ। অকণমান ফাঁক কৰিছোঁ যাতে পিঠাখন অকণমান বহল হয়, তেতিয়া খায়ো ভাল লাগে পাতল হ'লে। তো মই বেলনাখনত তেনেকৈ লৈ অকণমান পাতল কৰিব চেষ্টা কৰিছোঁ। এতিয়া এটা মোৰ এনেকৈ ভাজ দি নেক্সটটো মোৰ তেনেকৈ দি হেৰাডাল লৈ মই এনেকৈ বান্ধি দিছোঁ। এখন পিঠা এনেকৈ বান্ধি দেখুৱাইছোঁ আপোনালোকৰ, বাকীখিনি মই বনাইছোঁ। এখন পিঠা হৈ গ'ল মোৰ। ইয়াতে মই পানী উতলিবলৈ দিছিলোঁ, চাব যাতে পানীখিনি উতলাই লয়। এতিয়া মই এখন এখনকৈ গোটেইকেইখন বহাই দিছোঁ আৰু এয়া মোৰ পিঠা হৈ গ'ল। গোটেইখিনি মই নমাইছোঁ এখন চালনীত। ইয়াতে নমালে এটা সুবিধা হয়, পানীখিনি সোনকালে ওলাই গুচি যায়। এয়া হৈ গ'ল। এখন বাৰু খুলি দেখুৱাইছোঁ আপোনালোকক। এয়া পিঠা এখন মই খুলি দেখুৱাইছোঁ কেনেকুৱা হৈছে দেখিবলৈ। চাওকচোন, পাতলে হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছিল। নাৰিকল দিলে কিন্তু আৰু বেছি সোৱাদ লাগিল হয়। ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগে। যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ আহিছোঁ, বাই বাই।